হেল্ল' গাইজ, কি খবৰ? এনেকৈ কুঁহিয়াৰ খাইছেনে আপোনালোকে আগতে? মোৰ আগতে মানে এনেকৈ এই দীঘল মই খাবলৈ বাধ্য মানে খাব লগা হৈছে। বহুত মিঠা, মজা। ৰাতিপুৱা গুড মৰ্ণিং মানে বাগানৰ মাজে মাজে মই মানে বাৰীলৈ আহিছোঁ কুঁহিয়াৰ খাই দেই। কুঁহিয়াৰ খাই আৰু ধুনীয়াকৈ ভিডিঅ' এটা বনাইছোঁ আপোনালোকলৈ। বহুত মিঠা। আখৈ কুঁহিয়াৰ নহয়, আখৈ কুঁহিয়াৰ নিচিনা মিঠা মানে মজা দিছে। তো আপোনালোককো দেখাওঁ বুলি ভিডিঅ' বনালোঁ। তাৰপিছত ৰাতিপুৱা নাজাৰাটো চাওক আমাৰ গাঁৱৰ পৰিৱেশ। গাঁৱত এইটোৱে আৰু মজাটো, বেলেগ একো নাই। এইফালে চাওক, এইফালে আমাৰ কঠীয়া নি ৰেডি হৈ আছে। যিহেতু আমাৰ গাঁৱৰ ন ভিডিঅ' বনাওঁ মই, আমি গাঁৱলীয়া আৰু অসমীয়া মানুহ। কঠীয়া পাৰিব লাগিব। কঠীয়া যদি ৰেডি পূৰা কোৰ মাৰি ৰেডি। আৰু এতিয়া এইটো পুখুৰী আছে, কঠীয়াৰ কাৰণে পানী লাগে যে লাগিলেই থাকে। খাওঁ। খাই নোপোৱা আগতে খাইছোং আকৌ গাইছ। মিঠা যে মইতো খকুৱা নাই। মানে কি হ'ল, এই পুখুৰীটো আছে যে তো মানে কি হ'ল, কঠীয়া তলি মানে কেতিয়াবা বহুত মানে একদম শুকান হৈ যায়তো চিজনটো, কেতিয়াবা বৰষুণ চৰষুণ নিদিয়ে বহুত দিন। তো তেতিয়া মানে কি হ'ল, পুখুৰীটোৰ ওচৰত থাকিলে ভাল আৰু। তো সেইটো কাৰণে আমাৰ এইটো পুখুৰীটো আছে। তো আমাৰ ইমান পানীৰ অসুবিধা নহয় মানে। পানীটো ইয়াৰ পৰা সিঁচি আৰু ইয়াত পেলাই দিওঁ আৰু ধুনীয়াকৈ পূৰা বোকা হৈ যায়, বোকা। তো এতিয়াতো আৰু চিন্তা নাই, এইফালে গোটেই নলা আছে। একদম মানে একো টেনশ্যনেই নাই গাইছ, পূৰা একদম সহজ হ'ব এতিয়া আৰু ধুনীয়াকৈ কৰিব পাৰিম এবাৰ। তাৰপিছত বাৰু পথাৰত বাৰু হৈছেগৈ বাৰু, চুক কাণবোৰ এইবোৰ কোৰ মৰা হৈছে। তো মই এবাৰ যাব পৰা নাই, দেউতাই গৈছে। তো মই লাহেকৈ যাম আৰু, যিহেতু মই কুঁহিয়াৰ খাব লগা হৈছে আপোনালোকে দেখিছেই। এই মোবাইলটো অকণমান ক'ৰবাত থৈ দিলে ভাল হ'ব। গাইছ এতিয়া ভাল হ'ব। মানে কি হ'ল, মই পথাৰলৈ যাব পৰা নাই মানে কথাটো। মোৰ ঘৰৰ বেমাৰটো হৈছে জণ্ডিছ। কাম চাম কৰিব মন নাযায়, আকৌ শুই থাকিব মন যায়, টোপনি লাগে, জ্বৰ উঠি থাকে। দুদিনমানতে বুকু বিষ হৈছিলে, ইয়াত পূৰা বিষ হৈছিলে। তো এতিয়া সেই বিষটো ভাল হ'ল। জণ্ডিছ বেমাৰটো মানে কি হ'ল, আমাৰ নিচিনা ল'ৰাবোৰৰ মানে কি হয়, পটককৈ ধৰা নপৰে মানে, গমেই পোৱা নাযায়। কিয়নো আমি কাম বন কৰি থাকোঁ ন, আৰু ষ্ট্ৰং থাকোঁ, পটককৈ হাৰ মানি নিদিওঁ। এই জ্বৰ হৈছে, এই ভাল লগা নাই, সেইবিলাক মানে একেবাৰে পূৰা একদম পূৰা পাব লাগিব মানে। পূৰা মানে এটেক কৰিব লাগিব, তেতিয়াহে মানে একদম হাৰ মানি দিব লগা হয়। মইতো একদম খোজকাঢ়িব নোৱাৰা হৈ গৈছিলোঁ, এনেকুৱা বেমাৰীটোৰ নিচিনা হৈ গৈছিলে। তো এতিয়া মানে বহুত ষ্ট্ৰঙে হৈ গ'লো আৰু। এনেকুৱা কুঁহিয়াৰ খুৱাইছে ঘৰত দেউতাই, ক'ত ষ্ট্ৰং এতিয়া ৰাতিপুৱা এইবোৰ গুচাই দিছে, খাই এডাল কৈছে। কেনেকৈ খাং বাৰু, খাবই পোৱা নাই। মই তো সেইটোৱে কথাটো। তো এতিয়া বেছি নহয়, মৰ্ণিং আছে 4-5টা 6টামান বাজিলে মানে। তো ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিলোঁ। তো আমাৰ কঠীয়াখন দেখিব পাৰে, এখন কঠীয়াখন আপোনালোকৰ ফালে কঠীয়া চঠীয়া মানে পাৰি পেলাই কঠীয়া আনি পূৰা ৰেডি কৰা হৈছেনে নাই হোৱা, কমেণ্ট এটা কৰি জনাই দিব। তো কঠীয়া পৰা ভিডিঅ' এটা বনাই দিম বাৰু আপোনালোকলৈ, তো টেনশ্যন নল'ব।
কুঁহিয়াৰ খুৱাই মোক একদম পূৰা পেট ভৰাই দিব আজি। কুঁহিয়াৰ খাই পূৰা মুতি থাকিম আৰু। এতিয়া দেখিব পাইছা ধুনীয়াকৈ আমাৰ কঠীয়ানি বাৰীখন এখন চক। মজা। মানে কি হ'ল আমাৰ যিহেতু আমি গাঁৱতে থাকোঁ ন, তো গাঁৱতে মানে কি আমাৰ ঘৰ বাৰী চব ইয়াতে আছে। তো সেইবাবে আমাৰ খেতি পথাৰো আছে ওচৰতে। তো গাঁৱৰ এনেকৈ এতিয়া বিহু শেষ হোৱাৰ পিছতে আৰু খেতি নামিব লগা হয় আৰু। তো খেতি কৰিব লাগিব। তো আমি নকৰিলে আপোনালোকে খাবও নোৱাৰে আৰু যোনে খেতি কৰে মানে টাউনত থাকে মানে, টাউনত থকা মানুহে কিনিতো খায় ন, তো আমাৰ পৰাই খাব লগা হয় আৰু। আমি কিছুমান চাউল ধান বিকি দিওঁ আপোনালোকৰ কাৰণে। মজা। তো আমি আমাৰ ঘৰত যেতিয়া কঠীয়া পাৰিম তো দেখাম মানে আমি কি ধান কৰোঁ, খেতি কৰোঁ। মানে কঠীয়া কি পাওঁ, 3-4 জাতমান পাওঁ। মেইনকৈ হৈছে ৰঞ্জিত, সেইটো আমাৰ প্ৰতিটো সাজতে লাগে আৰু চবেই খাই ভাল পায়। আৰু কিছুমান আছে যেনেকৈ বিহু সংগীতে লাগে, বৰা, জহা, কিবা কিবি আৰু ধেৰ আৰু। মই সেইবিলাক ইমান এটা নাজানো, তো যেতিয়া পাৰিব তেতিয়াই দেখাই দিম আৰু দেই। তো গাইজ আজি ভিডিঅ'টো ইমানেই। যদি চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু যোগাফাই ফেমিলিত জইন হ'বলৈ হ'লে কি কৰিব লাগিব, বেল আইকনটো দবাই দিব আৰু। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পাই যাব। তো আজি কুঁহিয়াৰ খোৱা ভিডিঅ' বনাই দিলোঁ। তো বাই বাই।